নিগনি 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 ঘৰত শুনিলে পিঠি চিৰা-চিৰি কৰিব। হ'ব দেও, তোক কিবা মাতো বুলি মাতো নেকি? মৰমতহে। মোৰ ভাইটি নাই কাৰণে তোকে ভাইটি বুলি ভাবো। নাই দেও, বেয়া নাপাবি, ময়ো তোক নিজৰ বাৰ দৰে ভাবো। পিছে এতিয়া কলৈ যাবি? অজলাৰ ওচৰৰ পৰা আহোগৈ বল। কেইবাদিনো হ'ল তাক দেখাই পোৱা নাই। কি বা কৰি আছে? ঐ বেছি, জেঙক দেখিছিলি নেকি? নাই নহয়, বলচোন বল। জেঙক লগ পালে তাকো লগত লৈ যাম। জুকাবি ৰ ফেচিয়ে দেখিলে ভালদৰে দিব তোক। হেই ভালদৰে দিবলৈ তাই কোন? কলাৰ বায়েক নে ভনীয়েক নে জীয়েক? তাকেহে ফেচি এনে ওপৰতে আহি পৰেহি। ঐ হাতী, ফেচি নাহোঁতে আমি অজলা কলাক জোকাও গ'বল। ঐ ফেচা, অজলা কলাক জোকাবলৈ মোৰ এটা ভাল বুদ্ধি আছে, কোন তেনেহ'লে? মজা, কিন্তু শুন, ফেচিৰ পৰা সাৱধান। আবে হাতী ফেচাক জেং কৰি দি। সিহঁতে ভাবে মোৰ চেনেল নাই। আবে তহঁতৰ তোক কেইটা চেনেল আছে বে? আবে জেং কৰি দি। ঐ দেখ, তাৰ পিছত জেং কৰি দি ন? আবে ঐ নিগনি ফেচি, তহঁতকো মই জেং কৰি দি। আবে জেং চেং পিছত কৰিবি। প্ৰথমতে অজলা কলা ওচৰৰ পৰা আহোগৈ বল। আবে জেং কিয় যাব বে? তহঁতে যা, মই পিছত যাম। মোৰ হাতী আৰু পিছৰ লগত কথা আছে। হ'ব দে জেং, আমি যাওঁ, তই পিছত আহিবি। খেতি বল। বল।
কলা কলা কৈ আছো মই কিবা কলা নেকি তই কলা নহয় কি কণা নেকি ফেঁচা তহঁতক কিন্তু মই তই আমাক একো কৰিব নোৱাৰ কাৰণ মই হাতী আৰু মই ফেঁচা মই অজলা ক'লে আমাক কি দান কৰিবি অজলাকাই অজলাকাই হয় নিগনি অজলা ঘৰত নাই হ'বলা সি কাম কৰিবলৈ গৈছে হ'বলা হ'বও পাৰে আমি পথাৰৰ ফালে বিচাৰি যাওঁ ব'ল ব'ল জল লাগাকে জল লাগাকে তহঁতে মোক কিয় টনা আজোৱা কৰি আছো মইনো তহঁতক কি কৰিলো আমি খেলিছোহে অজলা কলা টনা জোৰা হয় নেকি এনেকৈ কোনোবাই টনা আজোৱা খেলে নেকি এইটো এটা খেল কলা তই বুজি নাপাও ঐ হাতী টান টান জল লাগাকে কি কয় জল লাগাকে জল লাগাকে হয় নেকি জলটো অজলা নহয়নে হয়তো সিহঁতে চাগে অজলাক আকৌ জোকাইছে মানুহটো কোনোফালে শান্তি নোহোৱা হ'ল ইফালে পানী আনফালে ইহঁত সঁচাকৈ বৰ বেয়া লাগে খেতিও বন্ধ কৰিলে পানীয়ে হয় দে বেচেৰা অজলাৰ কাৰণে দুখেই লাগে পিছে এতিয়া কথাকে পাতি থাকিবি নে তাক বচাবি বল বল তবে হাতী পেছা অজলাকাই কিয় হাৰাশাস্তি কৰি আছে চাল্লা জেং গাত নাই তাৰ চাল বাকলি কথা তাৰ ভকভকনি নামবোৰ যায় কিন্তু কাজিয়া কৰিবলৈ নহয় মানুহক সহায় কৰিবলৈ থ একে বুকুৱে জেং অতৰাই ফটা কৰি পেলাম আপে কৰি দেখা জেং টনা জোৰা ইফালে বানপানীয়ে ঘৰৰ ভিতৰত সোমাই টনা জোৰা লগালে আনফালে চৰকাৰে কঠীয়া ধান দিছিলে সেইবোৰ 20 দিনতে গুটি ওলাই টনা জোৰা অকল মোৰে নহয় আমাৰ গাঁৱৰ সকলো খেতিয়কৰ হৈছে এতিয়া নাজানো আৰু ধানে হয় নে পতানে হয় ঐ কলা চুপ ইমান ট্ৰেজেডি ফালি থাকিব নালাগে ঐ ফেঁচা ধৰ ধৰ ঐ হাতী মই কোৱা নাছিলো ফেঁচি আহিলে সকলো শেষ হৈ যাব ঐ চুপ থাক ফেঁচা ফেঁচিয়ে মোক কি দাম কৰিব পাৰিব ঐ ফেঁচি যা ইয়াৰ পৰা যা মই যাবলৈ অহা নাই অজলাকাইক নিবলৈ আহিছো অজলাৰ বাবে কোনেও মৰিব নালাগে এই অজলা সকলোৰে বাবে সমান ধনীৰ বাবে চৰকাৰৰ বাবে আনকি স্কুলত হোৱা বছৰেকীয়া পৰীক্ষাটোৰ দৰে অহা বানপানীৰ বাবেও সমান আৰু ইহঁতে মোৰ লগত কাজিয়া লগা নাই নহয় খেলিছেহে টনা জোৰা মইনো ইয়াত কি দুখ পাম আমাৰ নিচিনা সৰু সৰু মানুহবোৰৰ দুখ ৰজাঘৰীয়াবোৰে নুশুনে যেতিয়া তহঁতৰ আগত কৈনো কি পাম মই নহয় অজলাকাই তই দুখ নকৰিবি আমি আছো নহয় মইতো আছোৱে আপে জেং কৰি দিম বাদ দিয়াহে এসময়ত কৈছিল আৰু এতিয়া মই কম কলাক আমি জোকামে কলা ঐ হাতী ফেঁচিৰ ৰুদ্ৰমূৰ্তি চাবলৈও নাই পিতন খাবলৈও নাই মই পলাও নাযাওঁ কি কৰিবি প্ৰয়োজন হ'লে ইয়াৰ কুকুৰ হাতী কি কৰা কি